নমস্কাৰ আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি পৰিছোঁ হিৰাণ দত্ত আগতে শুনক ঘাই ঘাই বাতৰি এইবাৰ বানপানীত পিপিৰাই সজালে কলৰ ফুট এৰোপ্লেন আৰু চিলনীৰ মুখামুখি সংঘৰ্ষ ৰাতিৰ ভিতৰত বাঢ়ি যায় 10 মিলিয়ন টকাৰ বস্তা এতিয়া পৰিছোঁ বিতং বাতৰি আজি ৰাতি ভূটানে পানী এৰিব বুলি সতৰ্কতা কৰি দিলে ডিচি মহোদয়ে আৰু এই কথাও জনাই দিলে যে বৰপেটা বাক্সা জিলাৰ মানুহে যেন আগতীয়াকৈ গছৰ ওপৰত আশ্ৰয় লয় আজিৰ বানপানীত বাঢ়ি গ'ল অজস্ৰ টকাৰ বস্তা মাছমৰীয়াসকলে জাল পাতি পালে বহু টকাৰ বস্তা যোৱাকালি 10 বজাত এটা চিলনী আৰু এৰোপ্লেনৰ লগত সংঘৰ্ষ হোৱাত বাগৰি পৰিল এৰোপ্লেনটো আৰু আহত হয় চিলনীক এতিয়া হস্পিটেলত ভৰ্তি কৰা হয় এতিয়া অলপ বিৰতিৰ পিছত আছে আকৌ বহুতো বাতৰি যোৱা নিশা এজন বেপাৰীয়ে কিছুমান কলপাচিৰে লৈ যাওঁতে এটা বান্দৰে লৈ যায় এজোপ কল তাৰ বাবে অসমবাসীয়ে ধৰ্ণা দিলে লগতে বান্দৰৰ প্ৰতিমূৰ্তি অগ্নিদণ্ড কৰে আজিৰ বাতৰি ইমানেই।